তোমালৈ বহুত মনত পৰি আছে। আজি 3 মাহ হ'ল, না তোমাৰ এটা ফোন কল, না এটা মেছেজ। তোমাক সদায় কল কৰোঁ, বাট নট ৰিচিভেবল অন দিছ নাম্বাৰ কল। আৰু হোৱাটছআপত মেছেজ কৰোঁ, অনলাইন শ্ব' নকৰোঁ। তোমাৰ এটা ফোন কল আৰু এটা মেছেজৰ অপেক্ষাত আজিও ৰৈ আছোঁ। তোমাক মই বহুত মিছ কৰিছোঁ। আগত তুমি মোক যেতিয়া কল কৰি সোধা, ঐ কুকুৰ, ভাত খালা? মাহঁত কি কৰিছে? তোমাৰ কাম ঠিকে চলি আছে ন? যেতিয়া কওঁ মই সকলো ঠিকে আছে, জাষ্ট অলপ কাম কৰি থাকোঁতে পিছল খাই পৰিলোঁ। তেতিয়া তুমি মোক মৰমতে গালি দিয়া। কাম কৰিলে তুমি নিজৰ কেয়াৰ ল'ব পাহৰি যোৱা। কিমানবাৰ কম কামবোৰ লাহেকৈ কৰিবা। তোমাৰ সেইবোৰ কথা বহুত মিছ কৰিছোঁ। তোমাৰ এটা ফোন কল আহিব বুলি আজিও অপেক্ষাত ৰৈ আছোঁ।